মন্ত্ৰী, এই মন্দিৰটো বাৰু ইয়াত কিমান দিনৰ পৰা আছে? বহু দিনৰ পৰা আছে মহাৰাজ। আমি জনাত জনাদিতই মূৰ্তিটো সজাইছোঁ। ককা দেউতা মৰি গ'ল, অথচ সজোৱা মূৰ্তিটো এতিয়াও আছে। কি আছিল? চোৱাচোন ইয়াত কেনে ধুনীয়াকৈ শিলেৰে চুঙা কাপোৰো কৰি থৈছে। এই কাপোৰ নাফাটেও আৰু নিচিগেও। হয় মহাৰাজ, শিলৰ বস্তুনো ক'ত থাকিব? মোৰ মনত এটা কথা হেৰাইছে মন্ত্ৰী। ককা দেউতাই যদি শিলৰ চুঙা নিপিন্ধাই নিজেই পিন্ধিলে তেওঁ কিজানি শিলৰ দৰে অজৰমৰ হ'লহেঁতেন। মহাৰাজ, আপুনি কথাটো ভাবিছে কিন্তু মানুহ জানো অমৰ হ'ব পাৰে? মই সেইবোৰ নাজানো। মই এটা শিলৰ চোলা পিন্ধিম। মোক এটা শিলৰ চোলা লাগিবই। শিলৰ চোলা শিলৰ মূৰ্তিয়েহে পিন্ধে। আপুনিতো শিলৰ মূৰ্তি নহয়, আপুনি পাট মেজাং কৰি আদিহে চোলা পিন্ধিব লাগে। মই সেইবোৰ নাজানো। মোক এটা শিলৰ চোলা লাগিবই। মই এটা শিলৰ চোলা পিন্ধিমেই। 7 দিনৰ ভিতৰত যদি তুমি মোক এটা শিলৰ চোলা আনি নিদিয়া, তোমাৰ প্ৰাণদণ্ডও হ'ব, লগতে তোমাৰ মন্ত্ৰীৰ বাপটো নাথাকিব। 7 দিন মাত্ৰ সময় দিব তোমাক। হয় শিলৰ চোলা আনি দিবা, নহ'লে ফাঁচীৰ ৰছী দিম। বুজিলা? হায় মোৰ কপাল, এনে